আজি আমি অসম বিধানসভাৰ পৰা বড়োলেণ্ড ছেক্ৰেটাৰিয়েটত আহিছিলোঁ। বড়োলেণ্ড বিধানসভা ইয়াতে আমি সভা কক্ষত বড়োলেণ্ড চৰকাৰ আৰু বিধানসভা আৰু লগতে জিলা প্ৰশাসন আমি একেলগে ইয়াত বিভিন্ন বিভাগক লৈ ফালে আৰু বিভিন্ন শিক্ষা অনুষ্ঠান ইউনিভাৰ্চিটি CIT সিটোৰ লগত ৰাখি ফালে আগন্তুক যিটো আমাৰ ডিচেম্বৰত হ'বলগীয়া উইণ্টাৰ সেশ্যন আমাৰ অসম বিধানসভাৰ সেইটো আমি কেনেকৈ ভালদৰে ইয়াৰ সমাপন কৰিব পাৰোঁ তাৰ কাৰণে আলোচনা কৰিবলৈ আৰু হিচাপে আমাৰ আলোচনা হৈ গ'ল যে প্ৰথম হ'ল আমাৰ ১,৫০০ মান মানে মানুহক ৰখাৰ কাৰণে ইয়াত ব্যৱস্থা লাগে। গতিকে সেইখিনি মানুহক আমি বিভিন্ন গেষ্ট হাউচ চৰকাৰী গেষ্ট হাউচৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে শিক্ষা অনুষ্ঠান আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ যিবোৰ মানে জাগা আছে ঘৰ আছে একমডেশ্যন তাত আমি কেনেকৈ এডজাষ্ট কৰিব পাৰোঁ তাৰ কাৰণে সবকে নিজে নিজে মানে চাই ফালে এটা পিকচাৰটো দিবৰ কাৰণে যে কিমান মানুহ আমি ৰাখিব পাৰোঁ আৰু কিমান আমি হয়তো টেম্পৰাৰী হ'লেও কৰিব লাগিব পাৰে সেইবোৰ আজি আলোচনা হৈ পেলাই দায়িত্ব দিয়া হৈ গ'ল। আৰু সেইমতে বড়োলেণ্ডৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু আমাৰ DC ডাঙৰীয়া আৰু বিধানসভাৰ আমাৰ স্পীকাৰ আৰু লগতে বিশেষ কৰি ইয়াৰ ছেক্ৰেটাৰী তেখেতসকলে এতিয়া এই গোটেই কামটো কৰিব। গতিকে আমাৰ আজিৰ উদ্দেশ্যটো হ'ল যে ইয়াত মানে এক সপ্তাহ মানে অসম বিধানসভাৰ কাম কাজ চলিব আৰু ইয়াতে ছেক্ৰেটাৰিয়েটখন এক সপ্তাহৰ বাবে ইয়াত টেম্পৰাৰীলি মানে কি কয় ইয়াত বহিব লাগিব কাৰণ গোটেই মুখ্যমন্ত্ৰীৰ পৰা চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিষয়াসকল ইয়াতে থাকিব বিধানসভাৰ কাৰণে। গতিকে সেইবোৰৰ কাৰণে গোটেই আমাক আন্তঃগাঁথনি লাগে আৰু সেই হিচাপে কেনেকুৱা সুবিধাজনকভাৱে ছেক্ৰেটাৰিয়েট হিচাপে ইয়াত টেম্পৰাৰী চলাব পাৰে তাৰ ব্যৱস্থাটো আমি কৰাৰ কাৰণে আজি কথা পাতিছোঁ আৰু আমাৰ BTC অথৰিটিক আজি দায়িত্ব মানে অৰ্পণ কৰা হৈ গ'ল সেইটোৰ কাৰণে। প্ৰথমলৈকে কিমান পাৰ্চেণ্ট আগবঢ়াইছে ছাৰ এছেম্বলি যিহেতু ইয়াত 40খন হে বহিব পাৰিব 124 নাই হয় অলৰেডি আমাৰ ইয়াত 46 জন 46ৰ ছিটিং এৰেঞ্জমেণ্ট আছিলে। এতিয়া আমি 126 আমাৰ যিমান বিধায়ক আছে সেইটো লৈ ফালে 126 জনৰ কাৰণে গোটেই ডিজাইন হৈ গ'ল আৰু সেই এক সপ্তাহৰ ভিতৰত ইয়াৰ কামটো আৰম্ভ হ'ব। গতিকে অকল ইয়াত একো বেলেগ আমাৰ অভাৱ নাই, অভাৱ এটাই আছিলে যে বিধানসভাৰ কক্ষত কেনেকৈ 126 জন MLA বহিব পৰা কৰিম। গতিকে সেই কামটো আমি আশা কৰিছোঁ যে আপোনাৰ মানে এক মাহৰ ভিতৰত মানে সম্পূৰ্ণ হৈ যাব। বাকী এতিয়া একমডেশ্যনৰ কাৰণে যিমান আমাৰ ডিপাৰ্টমেণ্টৰ গেষ্ট হাউচবিলাক আছে বিভিন্ন ডিপাৰ্টমেণ্টৰ চাৰ্কিট হাউচ আছে IB আছে মানে সেইবিলাক আজি চোৱা হৈছে আমাৰ বহুতো ৰুম আছে সেইবিলাকত। গতিকে তাত আমি মন্ত্ৰী আৰু MLA খিনিক একমডেট কৰিব পাৰোঁ আৰু তাৰপিছত আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী কমিশ্যনাৰ ছেক্ৰেটাৰী তেনেকুৱা অফিচাৰবিলাককো আমি একমডেট কৰিব পাৰোঁ। আমাৰ নতুনকৈ যিটো মেডিকেল কলেজ হৈছে তাত আমাৰ ষ্টুডেণ্টছ হোষ্টেলো আছে আৰু ইয়াৰ পিছত প্ৰিন্সিপালৰ কোৱাৰ্টাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ডক্টৰৰ কোৱাৰ্টাৰ আছে। গতিকে সেইবিলাকো আমি অফিচাৰ বা মন্ত্ৰীৰ কাৰণে একমডেশ্যনটো কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ বহুতে জনাইছে আজি অনুষ্ঠানবিলাকে যে কাৰোবাৰ তাত অকল ফাৰ্নিচাৰ নাই, কাৰোবাৰ তাত অকণমান মানে কাম বাকী আছে, ৱাছৰুম কিবা কিবি ঠিক কৰিব লাগে। তো সেইবোৰ BTC চৰকাৰে এতিয়া উদ্যোগ ল'ব গতিটো ঠিক কৰিবৰ কাৰণে। গতিকে ১,৫০০ মান মানুহ ইয়াত আৰামত ৰাখিব পৰা ব্যৱস্থা কোকৰাঝাৰৰ ভিতৰতে হৈ যাব আজি যিখিনি ৰিপৰ্ট হৈছে। গতিকে 10-15 দিনত ইয়াৰ ক্লিয়াৰ পিকচাৰটো আমাক দিব আৰু সেইমতে আমাৰ পৰা যিখিনি সহায় লাগে সেইটো আমি বড়োলেণ্ড চৰকাৰক আৰু জিলা প্ৰশাসনক আমি কৰি দিম। প্ৰথমলৈকে নাই এইটোতো এটা ভাল কাম, এটা স্পিৰিট মানে দেশখনক ভাল পোৱাৰ কাৰণে। গতিকে সেইটো লৈ যিটো উদ্যোগ লৈছে চৰকাৰে মই ভাবোঁ চব ভালে ভালে হৈ যাব যেনেকুৱা এটা আশা কৰিছে। আৰু সেইটোৰ দ্বাৰা মানে এটা দেশভক্তি যিটো ভাৱ আমাৰ চবৰ তাতে উদয় হ'ব আৰু সেইটো সদায় আমাক একত্ৰিত ৰাখি পেলাই দেশৰ হকে কাম কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব।